আমার শপিং করে ফাইনালি পাটং বিচ ইজ হেয়ার बोला तार कहूंगे बोला বলা খালি লাগি আছে মানে বেয়া হৈ আছে এয়া এইটো কৰ পোৱালি কাৰ পোৱালি অকলে অকলে ঘূৰি ফুৰিছে মানে আছো আমাৰ হোটেলটোৰ ওচৰত ষ্টাৰ গেষ্ট হাউচ আৰু এইটো বাহিৰৰ পৰা ভিউ মানে চাওক ইয়াতে চব পায় এৰিয়া ওচৰে পাজৰে চব গোটেই এৰিয়াটোত মানে চব আছে আৰু ইয়াতে এইটো চাইডে পাটং বিচলৈ যায় একেবাৰে ওচৰতে আমি এতিয়া তাত যাওঁ আৰু আমাক চাই থাকিব চব এনজয় কৰি থাকিব ফুল এক্সাইটেড বিচ বুলি ক'লে এনেও এক্সাইটেড ফুল এক্সাইটেড এতিয়া 4:30মান বাজিছে আমি তাত ছানছেটলৈকে থাকিম ন অলপ দেৰিলৈকে হ'লেও থাকিম আৰু কিয় হেৰিটো নোচোৱা যিটো যিটো লাইট শ্ব' হয় যে এইটো ইয়াত নহয় নহয় কাবিতহে হয় আমাৰ শ্বপিং কৰে ফাইনেলি কিবা এটা যে কৰিবলৈ লৈছে শ্বপিং গুচি এয়া গ্লাছ আছে ফেক গুচি হাউ মাচ টুপি 100 এটা baht 100 আমি 7-Eleven-ত সোমাবলৈ লৈছো কি বা পাই চাই লওঁ এনে চাওঁ হা বলে কিবা পাই লৈ লওঁ ইয়াৰ ইউনিক জুচ লওঁ ইউনিক যিবিলাক আমি তাত খাই থাকো এইবিলাক নলওঁ ওকে হ'ব ঠাণ্ডা লওঁ নেকি কিবা ইয়াত চোৱা বিয়েৰ চিয়েৰো যোনবিলাকে খাই বৰ ভাল পাব ইয়াত অপেনলি বেছি থাকে যোনে আহে সিহঁতে বহুত ভাল পাব দেই এইটো এইবিলাক খাওঁ নেকি এইটো জুচত চকলেট কিনি আছো চাই চাই পগলা হৈ গৈছে 7-Eleven-ত জুচ দুটা লওঁ এইটো পান ফ্লেভাৰ চোৱা নাই এইটো লওঁ এইটো আমৰ ফ্লেভাৰৰ আমৰ ফ্লেভাৰ চিপছ নেকি এইটো আম আছে ন আমি যেনেকে বেংককত দেখাইছিলো সেইখনতকে মানে এখন অকমান ডাঙৰ আৰু ইয়াতে চব পোৱা যায় এফালে চব ৰাইচ আদি এফালে চিপছৰ বস্তু তাৰপিছত এইফালে কিছুমান নতুন নতুন বস্তু দেখা পাইছো প্ৰটিন মিল্ক আৰু চব কমতে আছে 49 ভাত মানে চব 3 গুণ পূৰণকৈ দিব এফালে এইবিলাক আছে এইবিলাক কম কম দামত আছে 17 ভাতত প্ৰটিন মিল্ক চব তাৰপিছত এফালেও চব প্ৰটিন মিল্ক এফালে আছে এইবিলাক ড্ৰাই ফ্ৰুটছ আৰু কোনোবাই যদি বিয়েৰ চিয়েৰ খাই ইয়াত মানে অপেনলি বেছি আছে আমাৰ তাততো চব আপুনি হেৰিতহে পাব ৱাইন শ্বপতে পাব ইয়াত বিয়েৰ চিয়েৰ আছে এতিয়া লৈ ল'লো কি ল'লা জুচ আৰু চিপছ এইবিলাক লৈ ল'লো এতিয়া আমি গৈ আছো ধুনীয়াকৈ বিচৰ পাৰত বহি ছানছেট চাই চাই আমি খাম এতিয়া গৈ আছো নেক্সট পাটং বিচ এতিয়া গৈ আছো আমি আৰু ৰাস্তাত কিছুমান দোকান পাই পাই গৈ আছো ইয়াত মানে বেংককতকৈ ইয়াত থাকি বহুত বেছি ভাল লাগিছে মানে ত' মই এইটো জেগা বেছি প্ৰিফাৰ কৰিম এজ কম্পেয়াৰ টু বেংকক তাততো টাউন টাইপ বেছি এটা দুটা ষ্ট্ৰীট আছে ইয়াতে মানে আহি মজা লাগিছে আৰু ইয়াতে আমাৰ হোটেলৰ ওচৰত চব আছে মেইন কেছ ইয়াত মজা মজা ভিউ মজা মজা জেগা মানে কিবা এটা গোৱা ভাইব চাগে ন মই গোৱা গৈ পোৱা নাই ন আজিলৈকে ইয়াত মজা বজাৰ এখন আছে আমি আহি এক্সপ্ল'ৰ কৰিব আহি পেলাই এক্সপ্ল'ৰ কৰিম নেকি ন চাই যাওঁ ব'লাচোন এনেই টাইম আছে এতিয়া হাউ মাচ দিছ ক্ৰেপ এক্সকিউজ মি 250 baht and this কিমান কৈছে same price ইয়াত মানে এই তাত কিনা হ'লে ভাল আছিলে দেখোন ন তাত একেই আৰু অলমষ্ট একেই কেববিলাকৰ দাম বহুত হৈ আছে বহুত কমত এইটো কিমান কৈছে 250 সেম টপ এটা মই বহুত কমত কিনিছো ক'ৰ পৰা কিনিছা হা মই হেৰিৰ পৰা কিনিছো ফ্লিপকাৰ্ট নি ভাল পায় বজাৰ কৰি ভাল পায় তাৰ জেগা মানে আৰু ন ব'লা আগলৈ নাযাওঁ আমি যামগৈ ঘূৰি ব'লা তাৰপিছত আপুনি দামটো কমাব লাগিব কমাব পাৰিব লাগিব আধাতকৈ কম দাম কম এতিয়া আমাক যোনটো হেড কৈছিলে এটাত 400 ভাত কৈছিলে আমি যেতিয়া ক'লো 100 ভাত সি মানে লাষ্টত 150লৈকে আহিছে আৰু ভাবকচোন তেন্তে price white one yes 1600 baht no discount no discount how many bags do you want one এখন কেফে চাওক না কি ধুনীয়া এইখনত আমি অলপ পিছত আহিম অলপ ৰাতি হ'লে বেছি ভাল লাগিব ইয়াতে ন এতিয়া মেম্বে মানে ইয়াত আকৌ চাব আহিলে মানে জেগাই প্ৰতি ৰখি ৰখি চায়ে আছে কোনখনত ভাল লাগিছে পচন্দ হৈছে নাই ক'ত পচন্দ হৈছে কি লাগে থাইলেণ্ডৰ স্কুল চাব বিচাৰে নেকি এইখন হ'ল থাইলেণ্ডৰ স্কুল চাওক ওচৰৰ পৰা দেখাই দিম এইখন চাওক
আৰু ৰাস্তাত আহি আছো, এইফালে আছে মাৰ্কেট, হেৰি পাটং বিচটো। আৰু ঘৰটো চাওক না কি ধুনীয়া লাগিছে, ইমান ধুনীয়া ঘৰটো দেখি মানে ৰখি গলো। এইটো জেগাৰ ন? এতিয়াহে ভাল লাগিছে ন আমাৰ? এতিয়া মজা ইয়াত লাগিছে। বহি পেলাই কিবা কিবি খাব পাৰি চাগে। মজা পুৰা। আৰু আমাৰ বিচখন এইফালে আছে, অকমান আগতে আছে। খোৱাৰ আকৌ জেগা পাই গলো। এয়া এইফালে হোটেল নিচিনা দাম, চেম দাম। ফ্ৰুট জুচ, কিবা মিল্ক শ্বেক এইবিলাক হৈ আছে। এইফালে নাৰিকল খাব লাগিব ৰখা অলপ পিছত। বোলা খাই গৈছে মোৰ ভৰিটোৰ কাৰণে অলপ দিগদাৰ হয় আৰু যে উপায় নাই। এতিয়া ইয়াতে বহি পেলাই কিবা এটা খাব লাগিব। চাহ জেগাত বহি লওঁ নেকি ন? বোলা পুৰা একদম পাৰ্টি এৰিয়া আৰু এইটো। ছানছেট হ'ব আৰু অলপ পিছত। ফাইনেলি পাটং বিচ ইজ হেয়াৰ। বিচ পাই গলো ফাইনেলি। অলপ বহিম ধুনীয়াকে, ৰিলেক্স কৰিম, তাৰপিছত ছানছেট হ'ব, মজাকে এনজয় হ'ব আমাৰ। মজা। এতিয়া এইখিনিতে বহো নেকি? এক্সাইটেড। সেইখিনি এতিয়া বহি লওঁ নেকি অকণ ন? ইয়াতে মানে এইবিলাক জেগাত চব ৰেন্ট হয় বোলে। এইবিলাক যে মানুহবিলাক বহি থাকে ইয়াতে চবৰে 100 লয় বোলে। কিন্তু এইকেইজন মানুহে মানে আমাক বহুত হেল্প কৰিলে। ইয়াতে বহিব দিছে ফ্ৰীতে। মোৰ ভৰিটো প্ৰব্লেম কাৰণে পিছত বহি আছো। ইয়াৰ পিছফালে মানে পুৰা পাৰ্টি চলি আছে ন। মজা পাৰ্টি। আৰু এখন পাটং বিচত মানে এতিয়া ছানছেট হ'বলৈ হৈ আছে। তেতিয়া আমি আগফালে বহিম। এতিয়া 7-11ৰ পৰা অলপ আমি মানে চিপছ আনিলো আৰু অলপমান জুচ আনিলো। ব'লা তাত বহোগে ব'লা। অলপ আঁতৰত বহোগে ব'লা। সেই তাত বহিম ন? এইফালে বহোগে, এইফালেহে। চাওক না কি মজা। চবৰে মানুহ বহুত, কিন্তু খালি এতিয়া যিহেতু পিক চিজন, সেইটো কাৰণে মানে মানুহ বেছি হয় ইয়াতে। বিচাৰিব খোজো যে আজি ডাৱৰৰ ফাকে ফাকে আমি সপোনে মাথো কৈ যায় আজি। লিখি লিখি তুমি যোৱাগৈ, সমীৰক সঁহাৰি দিয়াগৈ, শুকুলা পৃথিৱীত সপোনক আজি। সপোনৰ পৰিধি যে ভাঙি নীলা আকাশলৈ উৰি, সপোন ৰঙেৰে বেৰা বহুত ফটো উঠিলো। আৰু এতিয়া মানে আন্ধাৰে হ'ল আৰু কি ফটো উঠিবা, চব আন্ধাৰে হ'ল আৰু ন। তোমাৰতো হ'লেও চাগে মন ভৰা নাই। আৰু চবেই আমাক ভাবিব যে আমি ফটো কিহত উঠো। আমি ফটো মানে ইয়াত উঠো, ইয়াত। এতিয়া মানে ছানছেট হৈ গ'ল, খালি এতিয়া পিছফালটো চাওক কি মজা। চাই লাহে লাহে মজা। আৰু এইফালে পাৰ্টি হৈ থাকে, সেইটো কাৰণে বিচখন পুৰা মজা। আৰু বেলেগে বেলেগে ফটো উঠাই দিছে মানে আমাক। আমিতো ট্ৰাইপড আমাৰ লৈ আহিছো, হ'লেও মানে ফটো উঠাই আছে। কোৰিয়ান কিছুমান ছোৱালী আমাক মানে ফটো উঠাই দিলে। এজনীয়েতো মোক বেগটোৱে দি থৈ গুচি গ'ল। আকৌ তাইক মই বিচাৰি বিচাৰি গৈছো, তাইক আকৌ বেগটো দিছো। ফটো উঠাই পগলা হৈ গ'ল, পগলা হৈ গ'ল ছোৱালীজনী। তোমাৰ দৰে একেই, তুমিতো নহয় মই নহয়। বিচটো কেনেকুৱা লাগিছে চবেই ক'ব, ভাইবটো কেনেকুৱা। আৰু মানে পুৰা হেপেনিং হয় ন। আৰু ইয়াৰ পৰা চব মানে মাৰ্কেট বিলাক ওচৰত হয়। আৰু যে মই দুটা শ্বেল লৈ যাও নেকি? ইমান ধুনীয়া ধুনীয়া কালাৰিং শ্বেলছ আছে চোৱা। লৈ লোৱা। আৰু পিংক কালাৰো আছিলে। পিংক কালাৰটো মই অথনি দেখিছিলো, তাৰপিছত এতিয়া নাই দেখা। এইকেইটা ধুই পেলাই লৈ যাও ন? লৈ যোৱা, তুমিতো ভালেই পোৱা এইবিলাক। তাত লিখি লিখি থৈ ল'ম থাইলেণ্ড বাংলা ষ্ট্ৰীট যাম। ক'ত যাবা? বাংলা ষ্ট্ৰীট। দেৰিকে যাম। এনজয় কৰিলো, বহি বহি অলপমান শান্তি হৈ গৈছে আৰু মনটো। আৰু ঠাণ্ডা লাগিছে এইখিনিতে ন? মানে গৰম ভাৱটো অহা নাই এতিয়া। আৰু এইফালে অলপ পাৰ্টি ভাইব চলি আছে, অলপমান চাই পেলাই গৈ আছো। আৰু ৰুমত যাওঁ নে বাংলাৰত যাওঁ একেবাৰতে ভাবিম বাৰু। এতিয়া অলপ আগত গৈ কিবা এটা খাই লওঁ, আৰু কিবা খাব মন। এতিয়া আমি বিচৰ পৰা মানে গুচি আহিলো। এতিয়া আমি যাম চাগে বাংলা ষ্ট্ৰীট ন? কিন্তু ইয়াতে কিবা এটা খাব মন গৈছে এইবিলাক দেখি মোৰ পিছফালে। চাৰো খালি খাওঁ 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 খাওঁ, কিন্তু মই এইবিলাক খাব নোৱাৰো যে, মোৰ খাবলৈ মন নাযায়। মোৰ 7-11 বেষ্ট। ষ্ট্ৰীট ফুড খাওঁ নেকি? তুমি খাব পাৰা যদি খাবা, মইতো নোৱাৰোৱে। ষ্ট্ৰীট ফুড খাওঁ। মই নোৱাৰো খাব এইবিলাক। ছাৰে আমাৰ মানে খানা দেখি ৰখিব নোৱাৰিলে। তাৰপিছত আকৌ এতিয়া নুডলছ খাই বোলে কিবা। কি নুডলছ আছিলে এইটো চাওঁ ৰখা। চিলি কিবা চিলি থাই, কি নুডলছ নামেই ধৰিব নোৱাৰি ৰে। ইয়াতে মই আওনাং বিচটো আহি থাকে। পাটং বিচৰ চাইডত বহি চাইডত দেখি দেখি বিচখন নামি দেখাই দিয়া। ষ্ট্ৰীট ফুড আহি গ'ল মানে টেষ্ট দিছো, আৰু এটা এটা দিছো মানে। আমি অকল চব বস্তু এটা এটা এক প্লেট দিছো, কাৰণ চব আমি দুইটাই মিলি মিলি ট্ৰাই কৰি চাম। লেটেকা ন খাই পেলাই? লেটেকা। আৰু মানে আমি মানে ইমান ভাল নাপাওঁ ন। আৰু মানে চিকেন হলে নোৱাৰি খাব। ইয়াত মানে স্মেল এটা আহে, কিন্তু ভেজিটেবলটো পাৰি আৰু খাব। ভালেই লাগিছে ন এতিয়া? মই কিন্তু এইটো ভাল পাইছো। মোৰ ভাল লাগিছে এতিয়া। চিকেনৰটো নোৱাৰি খাব।
চিকেন টিকেন ন মানে 7-11ত আৰু কিবা খাম জুচ এটা খাই লওঁ জুচ এটা খাব মন গ'ল খাবলৈ মন গ'ল আৰু ইয়াতে মানে পোৱা মানে মই চবতকে ভাল পোৱা মানে 7-11 হৈ গৈছে আৰু এতিয়া প্ৰাইজো হেৰি আৰু মানে বহুত টেষ্টি পায় যি বিচাৰে মানে তাকে পাব ন আৰু পুৰা একদম চবফালে মজা পাৰ্টি চলি আছে পাৰ্টি এতিয়া ৰুমত গৈ অকমান ৰেষ্ট কৰি আকৌ ওলাম আৰু মানে ভৰিটো বহুত বিষাই গৈছে এতিয়া আৰু এখনত আহিলো ন আমি আৰু এখনত আহিলো এখনৰো এই একেই বোলা মানে 7-11ৰ নিচিনা এখনৰ নাম কি টপছ ডেইলি ন টপছ ডেইলি মাৰ্টখনো ইয়াতো বহুত বেলেগ বেলেগ জেগাত আছে এইবিলাক মানে এয়া হেৰি আছে কেক সৰু আইলেণ্ডত মানে খাবৰ কাৰণে এনেকে মানে বস্তু কিনিবৰ কাৰণে হৈ যাব মানে টপছ ডেইলি আৰু 7-11 মানে অকমান জেগা আঁতৰে আছে চব আৰু টেষ্টি খানা পাব ইয়াতো 7-11ৰ নিচিনাই কমত কি প্ৰাইচ ইয়াত দৈৰে ভেৰাইটি আছে এইটো মানে দৈৰ ভেৰাইটি সব 15 ভাত 30 ভাত ইমান বেছি দাম নহয় মানে কমত পাই যায় ইয়াতে এই মই 14 ভাত এইটো জুচ চোৱা না 20 ভাতৰ মাত্ৰ এইটো এটা য়োগাৰ্ট হয় ওপৰত কিবা আছে ড্ৰাই ফ্ৰুটছ নে ওটছ আছে জানো 22 ভাত ন হাই ফাইবাৰ ইয়াত দেখোন পিজ্জা স্লাইজো পায় কোদা এইটো চোৱা এইটো 49 পিজ্জা এই কিংগো বাহ কি আছে ন এইটো ইমলি মৰ্টনটো যে কিবা চুগাৰ দি পেলাই হেৰি কৰি থৈ দিয়া আছে টেষ্টি বস্তু পায় ন ইয়াত বেলেগ আৰু ইয়াত জুচ বিলাকো পায় ইয়াত কমতে পায় নে কিহত আৰু তোমাৰ এইটো আমি দুটা ললো এই দুটা 6 ভাততে পাইছো ন লৈ লওঁ দিয়া দুটা বেলেগ বস্তু চব লোৱা বেলেগ বস্তু খাবলৈ লৈছো এতিয়া আমি আৰু বেলেগত যাওঁ বেলেগ চাইডে এফালেতো মেকআপৰ বস্তু এইবিলাক বাদ দিয়া আমাৰ নালাগে মোক হ'বনে নহ'ব কোৱা হেৰি আছা কেনেকৈ দম দিয়ে আৰে দেৰি তোমাৰ ভৰিটো হেৰি ন মই সেইকাৰণে কৈ আছো যে ইমান দূৰ যাবা নেকি ব'লা এইটো ল'লে কি লাকি ডে আজি লাকি ডে হ'ব কফি নেকি কিবা হয় 15 ভাতত পাইছে ন আৰু বাকী এইবিলাক বস্তু লৈ ল'লোঁ আৰু এটা কিবা এটা ল'লোঁ চিপছৰে আমৰ পৰা বনাইছে নেকি 21 ভাতত বাই ওৱান গেট ওৱান একেই দামেই হয় অলমষ্ট এইটোৱে বেছি ভাল লাগিছে তাতকৈ লৈ লোৱা কিমান ল'ম হাতত নাই ব'লা এতিয়া ধৰক 9টা বাজিব হ'ল আৰু আমি এইখন টপছ ডেইলি বুলি মাৰ্টখনৰ পৰা আৰু বস্তু এগালমান লৈ ল'লোঁ মানে দেখিলে আৰু কমত এনে 7-11 বহুত কমত বুলি ভাবিছিলোঁ এইখন তাতকৈ আৰু কমত মানে 7-11 বহুত জেগাত আছে কিন্তু এইখন চাগে অলপ কিছুমান জেগাতহে আছে মানে টপছ ডেইলি তাৰপিছত এতিয়া মানে পাটং বিচৰ পৰা হোটেললৈ খোজকাঢ়ি গৈ আছোঁ ভৰিখনৰ পৰা অলপ লাহে যাব লাগে মানে আৰু তাৰপিছত ৰাতি এতিয়া অলপ দেৰিকে ওলাই যাম বাংলা ৰোডৰ চাইডত লাইফটো মানে মজা ন ৰাতি বেছি ভাল লাগে ন ৰাতি বেছি ভাল লাগে ফালে পুৰা লাইটেৰে ভৰ্তি এখন 7-11 দেখোন অথনি এখনে পাইছিলো নে এইখন নাই পোৱা ন এইখন পাইছিলো এইখনত সোমোৱা নাছিলো এইখনত সোমাইছিলো এখন বেলেগ এখন 7 সোমাই চাবা নেকি কিমান চাবা আৰু ন মানে এইটোও খাই আকৌ এতিয়া কি ক'ব মহাশয়ৰ কথা খালি ভাল লাগিছে এইটো কফি মানে মই আনিছিলো কফি টাইপ মানে ভাল লাগিছে ন ঘৰৰ ফালে যদি বস্তু কিনিবও বিচাৰে ইয়াৰ পৰা কিনি ল'ব পাৰে ফুকেটৰ পৰাই লৈছো আমি আৰু নেক্সট গৈ আছো ক'বালে কিন্তু ইয়াৰ পৰাই লৈ ল'ম বুলি ক'লে মানে লৈ লৈছো তাৰপিছত আৰু ঘৰলৈ কিবা কিবি বস্তু লৈ লৈছো আৰু ন ঘৰলৈ ঢেৰ বস্তু ল'লো ইয়াৰ পৰাই এতিয়া মানে পইচাবিলাক ইয়াত চাওঁতে টাইম লাগে ৰে পইচা বহুত টাইম লাগে ইয়াত 20 okay now honeymoon. yes Maybe you back have baby. we have time No, you make it here. You come back and Thailand baby তাৰপৰা মানুহটো বেয়া জমনি ৰে বেয়া জমনি কি গম পাই গ'ল সি দেখিয়ে গম পাই গ'ল হানিমুনত আহিছা নেকি কি জমনি কথা কৈছে মানে ক'বলৈও লাজ লাগিব আৰু ঘৰৰ মানুহখিনিৰ কাৰণে অলপ গিফ্ট চিফ্ট মানে ফুকেট মাৰ্কেটতে কিনি ল'লো ভাবিছিলো আমি পাটায়াত নহ'লে ক্ৰাবিত কিনিম কিন্তু ইয়াতে কিনি ল'লো আৰু চাম বাৰু ন চাম বাৰু এতিয়া আমি আকৌ যাওঁ আৰু হোটেল পাছত যিমান আজি মানে আমি বজাৰে গৈছো একচুৱেলি আজি কি হৈছে জানা আজি আমি গাড়ীত যোৱা নাই ন গাড়ীত গ'লে বহুত খৰচ হয় সেই খৰচটো আমাৰ বজাৰত আজি এইটো কৰ পোৱালি কাৰ পোৱালি অকলে ঘূৰি ফুৰিছে চোৱা বেয়া ফটাফট পোৱালি হৈছে
কাৰ পোৱালি বা অকল কৰি আছে অথনিৰ পৰা অ মাক বাপেকে এৰি দিলে চাগে দে ন মাক বাপেকে চাগে হেৰি হ'ল ৰে এইটো হ'ল গলিটো আৰু আমি য'ত আছো হোটেলটো এইটো ষ্টাৰ গেষ্ট হাউচ ষ্টাৰ এলাইট হাউচ নে কি লিখা আছে তো এই ইয়াতে আমি আছো মানে চাওক কিমান একদম পুৰা মেইন ৰাস্তাৰ চাইডত আৰু ন আৰু এইফালে ইণ্ডিয়ান ৰেষ্টুৰেণ্ট ইণ্ডিয়ান আৰু এইটো এৰিয়াত মানে ইণ্ডিয়ান ৰেষ্টুৰেণ্ট আছে সেইটো কাৰণে ভাল আৰু ইয়াতে ইণ্ডিয়ান হোটেলখনো ইণ্ডিয়ান